নমস্কাৰ ষ্টুডিঅ'ত মই কাকু দক্ষিণ হালমাৰাত এমজি এনৰেগা আঁচনিৰ ৰূপায়ণত চলিছে লুণ্ঠন ৰাজ এমজি এনৰেগা আঁচনিৰে বাট পথ নিৰ্মাণত চলিছে সীমাহীন অনিয়ম দুৰ্নীতি দক্ষিণ হালমাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত পামপাৰা চতলাৰ পাৰ হালকাটা বাউকাটা ৰাভাতৰি নস্কৰা ফকীৰগঞ্জ আদি পঞ্চায়তসমূহত এমজি এনৰেগা আঁচনিৰ সঠিক ৰূপায়ণ নোহোৱাৰো উঠিছে ৰাজহুৱা অভিযোগ এনে অভিযোগ প্ৰতি অভিযোগৰ ভিত্তিত জিলা কৰ্তৃপক্ষই দিছিল তদন্তৰ নিৰ্দেশ পাছে উক্ত ব্লকত নতুনকৈ যোগদান কৰা বিডিও নুৰুল ইছলাম তদাৰক সমিতিৰ বিষয়ববীয়াই অঞ্চলটোৰ এমজি এনৰেগা আঁচনিৰে নিৰ্মাণ কৰা কেইবাটাও পথ তদন্ত কৰে তদন্তকালত কেমেৰাৰ আগত কি ক'লে বিডিও নুৰুল ইছলামে শুনো আহক মই তাৰমানে নতুনকৈ আহিছোঁ ধৰক 27 তাৰিখে চাৰ্জ লৈছোঁ এইটো ৰাস্তাত কিবা এটা অভিযোগ হৈছিলে হয়তো ব্লকত কৰিছিলে তেওঁলোকে ৰিজাল্টটো পোৱা নাছিলে হয়তো ডিষ্ট্ৰিক্টত গৈছে পিডি তাত দিছিলে ডিচিৰ তাতো দিছে তো তেওঁলোকে এটা ইনকুৱাৰীও কৰিছিলে পিডি আৰু ডিচিয়ে ইনকুৱাৰী কৰি হয়তো আজি পাব্লিকে যিটো কমপ্লেইন দিছে তেওঁলোকে পাইছে যে কামটো হোৱা নাই ঠিকমতে ইয়াত গতিকে সেই কামখিনি কৰাৰ কাৰণে তেওঁলোকে নিৰ্দেশ দিছে আগত যিজন বিডিও আছিলে তেওঁক নিৰ্দেশ দিছিলে যে আপুনি এই কামখিনি যেনেকৈ উঠাই দিয়ক কোনে কৰিছে আমি নাজানো অফিচিয়েলি কামখিনি ৰাইজক বুজাই দিব লাগে সেই মৰ্মে হয়তো এটা কিবা এটা কনষ্ট্ৰাকশ্যন কমিটি এটা বনাই দিছে হয়তো মই নাছিলোঁ তেওঁ আছিল আগৰ ভিডিঅ' সেই কনষ্ট্ৰাকশ্যন কমিটিৰ জৰিয়তে এতিয়া কামখিনি হৈ আছে কামটো ষ্টাৰ্টো হৈছে ভালেখিনি কামো হৈছে এতিয়া বাকী যিখিনি কাম আছে এই কামখিনি এতিয়া শেষ কৰিব লাগে কিবা কাৰণত হয়তো ট্ৰেক্টৰে বিল পোৱা নাই কাৰণে কামটো হয়তো 2-1 দিন হয়তো বন্ধ ৰাখিছে তো সেই টকা অলপ বাকী আছে সেই পইচাখিনি এতিয়া এৰেঞ্জ কৰি দিব লাগে প্লাছ যিখিনি বাকী কাম আছে এইখিনি কাম কৰিব লাগে তো মই ৰাইজক এইখিনি আশ্বাস দিলোঁ যে তেওঁলোকৰ বাকী যিখিনি পইচা এইখিনিও ব্যৱস্থা কৰি দিম হয়তো আগৰ ভিডিঅ'ৰ লগত লৈ মই এইখিনি কৰিম আৰু কাম যিখিনি বাকী আছে এজ পাৰ এষ্টিমেট এই কামখিনি আমি কৰি দিম ৰাইজৰ সুবিধাৰ্থে এইটো ইম্পৰ্টেণ্ট ৰাস্তা এটা এই কামখিনি আমি উঠাই দিম সেই বস্তুটো আমি চাই আছোঁ তাৰমানে আমি ধৰক ফকীৰগঞ্জবিলাক চোৱা হৈছে ফকীৰগঞ্জৰ কিছুমান ৰাস্তা এতিয়া ইয়াতে ৱেজ আৰু মেটেৰিয়েল পাৰ্ট থাকে আমি বৰ্তমান গাইডলাইনটো বেলেগ হৈছে এটা ৰাস্তা সম্পূৰ্ণ হ'লেহে মেটেৰিয়েল যিটো অংশ থাকে 30% 40% সেই পইচাটো দিব পাৰোঁ নহ'লে আমি মেটেৰিয়েল বিলটো দিব নোৱাৰোঁ এতিয়া লেবাৰৰ যিখিনি কাম তেওঁলোকে যদি সম্পূৰ্ণ কৰিছে আৰু গাইডলাইন মতে আমাৰ এষ্টিমেট মতে কামখিনি যদি হৈছে তেতিয়াহে আমি মেটেৰিয়েল বিলখিনি বনাম গতিকে আমি ৰাস্তাখিনি চাই আছোঁ এতিয়া মেটেৰিয়েল বিল তেওঁলোকে দিয়াৰ আগত আমি চেক কৰি আছোঁ যিটো কাম সম্পূৰ্ণ হৈছে তাৰে কিছু মেটেৰিয়েল দিম যিটো হোৱা নাই তেওঁলোকক ডিৰেকশ্যন দিম কামখিনি কমপ্লিট কৰক যদি কামটো নকৰে আমি স্কিমটো বন্ধ কৰি দিম এই ঘটনা হয়তো মই নাছিলোঁ আৰু ধৰক পঞ্চায়ত অফিচটো এইটো পামপাৰা এৰিয়াটোত হৈ আছে আপোনালোকে যাতে ইমাৰ্জেঞ্চি ক'ৰবাত শ্বিফ্ট কৰে আৰু এই বস্তুটো গাঁও সভাৰ ওপৰত ডিপেণ্ড কৰে এতিয়া ৰাইজৰ বস্তু এটা ৰাইজৰ সম্পত্তি এতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অকলশৰীয়া সম্পত্তি নহয় তেওঁলোকে ডিচিশ্যন ল'ব নোৱাৰে এইটো যিকোনো গাঁও পঞ্চায়তৰ কিবা এটা ডিচিশ্যন হ'লে সলনি হ'লে সেইবিলাক গাঁও পঞ্চায়তৰ ডিচিশ্যনত হয় এতিয়া আমিতো মোৰ লগতে কথা হৈছিলে তেওঁ প্ৰথমতে প্ৰপ'জাল দিছিলে অফিচিয়েলি আমি মানা নাই সেই বস্তুটো আমাৰ অফিচৰ পৰা কোনো পাৰ্মিশ্যনো লোৱা নাই তেওঁলোকে হয়তো গাঁও সভাত কিবা ডিচিশ্যন লৈছে হয়তো ৰাইজে জানিব সেইটো আজি কমপ্লেইনটো মই পাই আছোঁ যে গাঁও সভাটো আমাৰ জিবিৰ বাহিৰত কৰিছে গতিকে সেইটো যদি ৰাইজৰ অভিযোগ আছে ৰাইজে লিখিতভাৱে দিলে অথৰিটিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক তেতিয়া তেওঁলোকে কিবা এটা ইনকুৱাৰী দিলে সেইটোৰ বিহিত ব্যৱস্থা হ'ব যদি গাইডলাইন ভংগ কৰিছে এজ পাৰ গাইডলাইন তাৰ যিটো পানিছমেণ্ট হ'ব লাগে তেওঁলোকে পাব আৰু ৰাইজৰ ডিমাণ্ড মতে যদি তেওঁলোকে মাটি ঠিক কৰি দিয়ে পঞ্চায়ত অফিচাৰ ফকীৰগঞ্জৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট কোব্ৰা নিউজ অসম